মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ কেবিনেটত আমি বিশেষকৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা ডিভিজন আমাৰ পূৰ্বতে নাছিলে। আমাৰ মাজুলী জিলা ঘোষণা কৰা হৈছিলে 2016 চনতে। তাতো আমাৰ পাব্লিক হেল্থৰ ডিভিজন নাছিলে। ঠিক তেনেকুৱাকৈ সাউথ চালমাৰা মানকাছাৰতো 2016 চনতে স্থাপিত হৈছিলে, যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিভিজন নাছিলে। আৰু 2021 চনত বজালী জিলা ঘোষণা কৰা হোৱাৰ পিছতো তাত কোনো পাব্লিক হেল্থৰ ডিভিজন নাছিলে। আজিৰ কেবিনেটে মাজুলী, বজালী আৰু সাউথ চালমাৰাত আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা সংমণ্ডল নতুনকৈ খোলাৰ কাৰণে আজি অনুমোদন জনাইছে। আৰু এই অনুমোদন হোৱাৰ ফলস্বৰূপে আমাৰ প্ৰায় 93টা বিভিন্ন তাত এক্সিকিউটিভ ইঞ্জিনিয়াৰ হওক বা একেবাৰে চতুৰ্থ বৰ্গৰে হওক 93টা পোষ্টৰ কাৰণে ইতিমধ্যে যাৱতীয় প্ৰস্তুতিৰ কাম কাজ হৈছে। আৰু মাজুলীৰ কাৰণে তাত এতিয়া ডিভিজনৰ হেডকোৱাৰ্টাৰ হ'ব কমলাবাৰী, বজালীৰ কাৰণে হ'ব পাঠশালা, আৰু সাউথ চালমাৰা মানকাছাৰ জিলাৰ কাৰণে হ'ব আঠচিনিমাৰী। আৰু তাত এই কাৰ্যালয়সমূহ নতুনকৈ আৰম্ভ হোৱাৰ পিছত এতিয়া তাত যিসমূহ SDO অফিচ আছে, SDO অফিচতে আমি এতিয়া তাত ডিভিজনৰ কাম কাজ আমি আৰম্ভ কৰিম। আৰু এইটো কৰাৰ ফলস্বৰূপে যি জলজীৱনৰ কাম ইতিমধ্যে আমাৰ যি গতিত গৈ আছে সেই গতি পুনৰ বৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ। আজিৰ কেবিনেটত এই বিভাগ সম্পৰ্কত এইখিনি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ধন্যবাদ।